নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে মোৰ খবৰ ভাল আচ্ছা আজি মই আপোনালোকলৈ লৈ আহিছো এটা নতুন ভিডিঅ' আজি মই কভাৰ কৰিব গৈ আছো এছিয়াছ লাৰ্জেষ্ট ফ্লোটিং কেছিনো যোনটো আছে গোৱাত একচুৱেলি মই সেই কেছিনোখনৰ লগত এটা কোলাবৰেশ্যন কৰিছিলো মোৰ ইনষ্টাগ্ৰামৰ কাৰণে সোশ্যাল ইনফ্লুৱেঞ্চিং এণ্ড অল চ' তাহাঁতি মোক এটা পেকেজ দিছে সেই পেকেজটোত আছে two free entry passes for 2 days for 2 person like মই যাব পাৰিম আৰু মই যদি বিচাৰ মোৰ কোনোবা ফ্যামিলি মেম্বাৰ অৰ ফ্ৰেণ্ডছ হক কাবাক লৈ যাব পাৰিম জাস্ট আমাৰ দুটাৰ আইডিটো লাগিব 21 এজৰ ওপৰত হ'ব লাগিব ওকে এণ্ড তাৰ পিছত এটা দিছে Second to this VIP treatment with free food and beverage মানে মই যিমান খানা খাওঁ মানে সব ফ্ৰী পাব পাৰিম আৰু third to this 5000 ৰ পৰা 10000 OTP কইন মানে 5000 টকাৰ OTP কইন দিছে তাত থকা গেমখিনি খেলিবৰ কাৰণে ঠিক আছে আচ্ছা আপোনালোক বহুতে হয়তো নাজানে কেছিনো কি একো ডাঙৰ কথা নহয় গোৱালে অহাৰ আগত মই জনা নাছিলো অকল মাত্ৰ টিভিতে দেখিছিলো সো মই কৈ দিওঁ কেছিনো হৈছে এটা জুৱাৰ ঘৰ মানে এটা জুৱা যে খেল হয় জুৱাৰ মানে এটা বহুত ডাঙৰ আড্ডা গাঁৱত খেলা লুকাই চুৰকে খেলা জুৱা নহয় এটো সম্পূৰ্ণ লিগেলাইজড মানে চৰকাৰে পাৰমিশন দিছে ইউ ক্যান প্লে সো হেতু টাইপৰ জুৱা হয় আৰু অকল তাত জুৱাই নহয় তাত বহুত এন্টাৰটেইনমেন্ট হয় পাৰ্টি মিউজিক কনসাৰ্ট কিবা কমেডি শ্ব' বা এনেকুৱা বহুত কিবা কিবি ইভেন্ট হৈ থাকে সো মই আৰু এটা কথা মই আজি এই ভিডিঅ'টো বনোৱাৰ এটো উদ্দেশ্য নহয় যে আপোনালোকে গোৱালে আহক আৰু জুৱা খেলিবলৈ যাওক হেতু অকমানে উদ্দেশ্য নহয় একচুয়ালি তাৰ ভিতৰত যোনখিনি খেলা হয় সেইখিনি কেমেৰা এলাউড নকৰে বাট যেহেতু মই কোলাবৰেশ্যন কৰিব গৈ আছো তাহাঁতে মোক কেমেৰাৰ কাৰণে পাৰমিশন দিছে So I thought ki why shouldn't I make a video karan bahut ahomor pra manu ahe ba belegor pra ahe tahati casino visit koribo bisare but na jane prices kini kenekwa ki package lage ki free pam ki na pam ami amar family logot visit koribo parim ne noarim he hokolo bilek question er answer aji moi dim aru logote apnalok dekha moi ki korilu yes one more thing je to holy event hobole goi ase tat mashhur gulati je comedy night with couple je eta ahe Dr. Gulati teo ahibo aru Priya Paridar boli এজনী প্লেবেক সিঙ্গার আছে তাহাঁতি আহিব আৰু আমাক এন্টাৰটেইনমেন্ট কৰিব সো লেটস গো আই উইল শো ইউ গাইজ এতিয়া মই আহি সোমাইছোহি কেছিনো প্ৰাইডত যোনখন আছে পঞ্জিম মেইন চিটিতে আছে এতিয়া মই আপোনালোকক দেখাই যাওঁ মই অন দ্য ৱে কি কৰি গৈ আছো চেনিটাইজ কৰিলোঁ এতিয়া ভিতৰত যাম আৰু পাছেছখিনি কালেক্ট কৰিম আমি যিহেতু ইনভিটেশ্যনত আহিছোঁ গতিকে আমাক ইনভিটেশ্যন কাৰ্ড দিছে যদি আপোনালোকে টিকেটছ লৈ আহে তেন্তে আপোনাৰ হাতত এটা বেণ্ড বান্ধি দিব আমি পালোহি মেইন কেছিনো পোৱা নাই এতিয়া কেছিনোৰ এণ্ট্ৰি হয় ইয়াত আমি পালোহি ইয়াতে আমাক এইখন ইনভিটেশ্যন কাৰ্ড দিলে বেলেগ যেতিয়া টিকেট কৰি আহে তেতিয়া ইয়াত এটা ৰিজনেণ্ট বান্ধি দিয়ে কিন্তু আমাক যিহেতু ইনভাইট কৰিছে গতিকে আমাক এইখন ইনভিটেশ্যন কাৰ্ড দিছে আৰু এতিয়া আমি যাব লাগিব এখন সৰু জেটি তাত আমাৰ যোনখন মেইন কেছিনো হয় সেইখন সাগৰৰ মাজত আছে যিহেতু অলপমান মাজত বেছি মাজত নহয় তালৈ আমাক লৈ যাব চ' লেটছ গো আই শ্বো ইউ আপোনালোক যদি কেছিনো ভিজিট কৰিব বিচাৰে তেন্তে আপোনালোকে অনলাইন টিকেট কৰিব লাগিব যোনখন কেছিনো আছে তাৰ সাইটটোত গৈ অনলাইন টিকেটছ পাব তাত বহুত পেকেজেছ থাকে লাইক 1500 টকাৰ থাকে 2500 টকাৰ থাকে কিছুমানত আপুনি ফুড এণ্ড বেভাৰেজ ফ্ৰী পাব কিছুমানত আপুনি নিজে পইচা খৰচ কৰি কৰিব লাগিব এতিয়া এইখিনি আমি হলিৰ ডেকোৰেশ্যন চালোঁ চাই এতিয়া সেই সৰু যে দেখিছে নাওখন সেইখনত আমি গৈ বহিম আৰু সেইখনে আমাক লৈ যাব কেছিনো প্ৰাইড আমি একেবাৰে টপ ফ্ল'ৰত আছোঁ এই কেছিনোখনত 3টা ফ্ল'ৰ আছে অ'কে ফাৰ্ষ্ট ফ্ল'ৰটোত যোনটো চিম্পল গেমবিলাক হয় প'কাৰ হওক বা যোনখিনি ইজি গেম সেইখিনি হয় আৰু বাকী ছেকেণ্ড যোনটো ফ্ল'ৰ আছে সেই ছেকেণ্ড ফ্ল'ৰটো অকণমান VIP টাইপৰ হয় VIP কাৰণে লাঞ্চ ডিনাৰ কৰাৰ আছে তাত আৰু প্লাছ তাত মানে VIP বিলাকৰ কাৰণে গেম বেলেগ টেবুল আছে এতিয়া আমি আহিছোঁ থাৰ্ড ফ্ল'ৰত আমি অলপ কিছুমান স্নেক্স আৰু আমাৰ কাৰণে কিবা কিবি দিছে সেইখিনি খাই লওঁ আৰু অলপমান চাওঁ আৰু কি হয় ইয়াতে এটা ডাইনিং টেবুল আছে মই দেখাইছোঁ আৰু প্লাছ ভিউটোও দেখাইছোঁ ইয়াতে সকলো কেছিনোৰ মানুহে লাঞ্চ ডিনাৰ কৰে আপুনি যদি এবাৰ টিকেট কৰে তেন্তে কোনেও আপোনাক আৰু 2 নম্বৰ বাই পইচা নোখোজে ইয়াতে আপুনি ফ্ৰী খাব পাৰিব
মই অৱশ্যে তাত নাখায় একেবাৰে ওপৰৰ টপ ফ্ল'ৰত আহিছোঁ য'ত অ'পেন এয়াৰ আছে, য'ত ডান্স পাৰফৰ্মেঞ্চ হৈ আছে, তাত বহি ডিনাৰ কৰিম আৰু গান ডান্স এইবিলাক চাম। আজি মই ফ্ৰী আছোঁ, আজি মই একো নকৰোঁ, একো নেখেলোঁ, আনকি মোৰ কইন এটাও ৱেষ্ট নকৰোঁ। কালি মই আহিম, খেলিম আৰু আপোনালোকক দেখাই আছোঁ চব গেমৰ ৰুলছ এণ্ড মই জিকিলোঁ নে হাৰিলোঁ। চ' ষ্টে টিউনড। तो 11 ओके करिए, थैंक यू। हाँ जी 12 आ गया। देखिए ऐसा करते सुंदर बहुत लग रहे हो आप, लेकिन हो गलत। करना क्या है, ताली मारनी और 2 बोलना है। 2 ये निर्मा का ऐड करने की क्या जरूरत थी साथ में, तो सीधा 2 है मैडम, ठीक है। हाय आप कहाँ से हो मैम? हैदराबाद है। हाँ, हैदराबाद से कौन कौन है? बैठो 2 मिनट वहां पे। यार हैदराबाद से मैम आए हैं तो मैं जानना चाहता हूँ कितने लोग सपोर्ट। सारा इंडिया यहाँ पे होली मना रहा है आज कसिनो प्राइड में, मुझे इस बात की बड़ी खुशी है। গাইজ এইটো হৈছে কেচিনোৰ ওপৰৰ ভিউ। ৱাও, জাষ্ট ৱাও। আৰু এই কেচিনোখন থকা ৰিভাৰটোৰ নাম হৈছে মাণ্ডৱী ৰিভাৰ আৰু সেই সৰু সৰু ব'টবিলাক যে দেখিছে তাতে আমি আহিছিলোঁ। বাৰু আজিলৈ ইমানতে সামাৰোঁ। কালি মই কি খেলিলোঁ আপোনালোকক ডাইৰেক্ট লৈ যাওঁ গেমিং টেবুললৈ। মই যে কৈছিলোঁ মোক 5,000 টকাৰ OTP পাইছোঁ, এয়া সেইবিলাক 5,000, মানে এটা গ্ৰীণ টিকেটৰ দাম 500 টকা। এতিয়া মই সেই গ্ৰীণ টিকেট লগাই পেলাই গেম খেলিম। এইটো যোনটো মই গেম খেলিছোঁ তাৰ নাম হৈছে আমেৰিকান ৰোলেট। মানে মই যোনটো লগাইছোঁ ৰেড কালাৰ নাম্বাৰত মই মোৰ কইনটো থৈছোঁ। এতিয়া যদি সেই গুটিটো ঘূৰি ঘূৰি বলটো আহি ৰেড কালাৰত পায় তেন্তে মই জিকিম। নাই, হাৰিম, মই হাৰিলোঁ। হাতত থকা কইনছকেইটানো কিয় এনেই ৱেষ্ট কৰোঁ, নহয় জানো, ফ্ৰীতে খেলিছোঁ। গতিকে আহি নতুন এখন টেবুলত বহিছোঁহি যাৰ নাম মিনি ফ্লেছ, এই গেমটোৰ নাম। এই গেমটোৰ ৰুলটো মই আপোনালোকক কৈ দিছোঁ। মোৰ হাতত 3টা কাৰ্ড দিব আৰু তেওঁৰ হাতত 3টা কাৰ্ড দিব। যদি মোৰ হাতত থকা কাৰ্ডকেইটাৰ ভেলু তেওঁতকৈ হায়াৰ হয়, বেছি হয়, মানে কুইন জেক এইবিলাক হয়, তেন্তে মই জিকি যাম। আৰু এটা কথা মই আপোনালোকক ক'বলৈ বিচাৰোঁ যে আপোনালোকে মিনিমাম 500 টকা লগাবই লাগিব। সেই যে দেখিছে গ্ৰীণ কালাৰ কাৰ্ডটো, সেইটো 500 ৰুপিছৰ কাৰ্ড হয়, এইটো মই দিছোঁ। আৰু যদি মই জিকোঁ তেন্তে এইটো ডাবল হৈ যাব, মানে মই 1000 ৰুপিছ পাম। চ' লেটছ চি, ফিংগাৰ্ছ ক্ৰছ। সেয়া আছিল তেওঁ কাৰ্ড আৰু য়েছ, মই জিকিলোঁ। অ' মাই গড, আই এম ছ' হেপী। এয়া আছিল মোৰ কাৰ্ড, চ' আই ৱন। এয়া মই 500 ডাবল। চ' ইয়াতেই মই প্ৰায় 3-4 বাৰমান জিকাৰ পিছত আৰু নেখেলোঁ বুলি ভাবিলোঁ, কাৰণ যোৱা বেছিটো সদায় বেয়া, এটা লিমিটেডত থাকিব লাগে। চ' এতিয়া মোৰ হাতত যিখিনি কইনছ আছিল সেইখিনি মই কেছ কাউণ্টাৰত কনভাৰ্ট কৰাই আছোঁ। মোৰ কেছ হ'ল টোটেল 6,000। য়েছ। আৰু এয়াই আছিল সেই 2টা নিশাৰ কথা। মই আপোনালোকক যিমান পাৰোঁ সিমান দেখুৱাবলৈ, বুজাবলৈ, ক'ত কি কেনেকৈ হয় চেষ্টা কৰিলোঁ। তথাপিও যদি আপোনাৰ মনত কিবা কুৱেৰিজ আছে আপুনি মোক কমেণ্ট কৰিব পাৰে, মই আপোনাক নিশ্চয় ৰিপ্লাই দিম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে চাই তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব মোক। আৰু লগতে যদি মোৰ চেনেলটোত আগলৈও এনেকুৱা ভিডিঅ' চাবলৈ মন আছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু য়েছ, মোৰ ডেইলি লাইফৰ কিবাকিবি বহুত মই আপলোড কৰি থাকোঁ ইনষ্টাগ্ৰামত। যদি আপোনালোকে বিচাৰে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰামৰ লিংকটো তলত ডেছক্ৰিপশ্যন বক্সত দি দিম। থেংক ইউ ছ' মাছ।